ঠিক আছে বাৰু, ভালে বুজিছে আপুনি। দাদা নমস্কাৰ। আপোনালোকেতো গম পাইছে যে গোটেই অল অভাৰ ইণ্ডিয়া এতিয়া আমাৰ GST লাগু হৈ গৈছে, গতিকে আপোনাৰ মতে GST মানে বাৰু আপুনি কি বুজে? GST মানে মই হয়তো এজন সাধাৰণ বিবাহিত মানুহ, গতিকে মই GST বিষয়ে এটাই ভালকে বুজো, হয়, ঘৈণী ছাৰ্ভিচ টেক্স। কি কথা কয় দাদা? তেনেকুৱা একো নহয়, তেনেকুৱা একো নহয়। আপুনি বস্তুটো বুজি পোৱা নাই। নমস্কাৰ দাদা, এতিয়া আপোনাৰ এখন নিজৰে দোকান চাগে। চাওক, আপোনালোকে এতিয়াতো বস্তু বাহানি কিনোতে আপোনালোকে নিশ্চয় গম পাইছে যে GST গোটেই অল অভাৰ ইণ্ডিয়া লাগি গৈছে, গতিকে আপুনি মোক এটা কথা কওক যে আপোনাৰ মতে GST মানে আপুনি কি বুজিছে? GST মানে এতিয়া বহুত গৰম পৰিছে, সকলোৰে চেহেৰাবিলাক বেলেগ হৈ গৈছে। GST মানে হৈছে গেলা চেহেৰা টেক্স। তেনেহলে আপুনি চেহেৰাটো লওক আৰু এইখিনি বেচক। নমস্কাৰ দাদা, আপুনি খাই আছে, বেয়া নাপাব, আপোনাক মই কথা এটা সুধিব বিচাৰিছো। এতিয়াতো আপুনি গম পাইছে যে আমাৰ গোটেই অল অভাৰ ইণ্ডিয়া GST লাগি হৈ গৈছে, গতিকে আপোনাৰ মতে GST মানে কি বুজিছে কওকচোন? এইটো ছাৰ ঘেণ্টা ছাৰ্ভিচ টেক্স আৰু কি? অকমান ৰখিবচোন, অকমান ৰখিব। নমস্কাৰ দাদা, মই আপোনাক এনেকে ৰখোৱাৰ কাৰণে মই আপোনাক চৰি কৈছো, কিন্তু আপোনালোকে এটা কথাটো গম পাইছে যে আপুনি এতিয়া বাইক চলায়, আপোনাৰ পেট্ৰলতটো GST লাগি গৈছে, বাইকত লাগি গৈছে, গতিকে আপোনাৰ মতে GST মানে কি বুজিছে বাৰু আপুনি কওকচোন? GST হয়। আচলতে মই কথাটো ভাবিছো কেনেকে এতিয়া আপোনাৰ গোটেই ৰাজ্যখনতে গৰু সুৰক্ষা আইন চলি আছে নহয়, এই যে গৰুবোৰ কিবা মাৰিছে, হয় হয় হয়, সেইটো হৈছে বাৰু, কিন্তু কাৰণে মই ভাবিছো মানে GST, G ফৰ মানে আপোনাৰ গৰু, এইপিনে আপোনাৰ S মানে হ'ল সুৰক্ষা, আৰু মানে এইপিনে T মানে হ'ল আপোনাৰ টেক্স, GST গৰু সুৰক্ষা টেক্স। নহয়, আপুনি নাজানিলে ক'ব নালাগে ন পটককে। কেলে? বাইদেউ এগৰাকী আহিছে, তেখেতক সুধি চাওঁ। আচ্ছা, নমস্কাৰ বাইদেউ, আপোনালোকে শ্বপিং কৰিব আহিছিলে হয়? কি কি শ্বপিং কৰিলে আপুনি কওকচোন? শ্বপিং কৰিলো, কাপোৰ কিনিলো। হয়, এতিয়া বঢ়িয়া, ভাল কৰিছে, কিনিছে, কিন্তু এতিয়াতো আপোনালোকে যিহেতু শ্বপিং কৰিছে, গম পাইছে আপোনালোকে যে গোটেই অল অভাৰ ইণ্ডিয়া GST লাগু হৈ গৈছে, গতিকে এতিয়া আপুনি মোক এটা কথা কওক যে GST মানে আপোনাৰ মতে আপুনি কি বুজিছে? GST মানে হৈছে হয়। চাইল্ড চেল্ফি টেক্স। ঠিক আছে, ধন্যবাদ তেনেহলে, আহিছো। এইটো যিহেতু এখন ৱাইন শ্বপ, আমি ইয়াতে সুধিছো। আচ্ছা নমস্কাৰ, আপুনি চাগে ইয়াৰ ৱাইন শ্বপৰে হয় ন? আচ্ছা, এতিয়া আপোনালোকেতো ইমান ডাঙৰ দোকান দি আছে, আপোনালোকেতো নিশ্চয় গম পাইছে যে গোটেই ইণ্ডিয়া আমাৰ GST লাগু হৈছে, গতিকে আপুনি কওকচোন, আপুনি GST মানে আপুনি কি বুজিছে? GST মানে ছাৰ আমাৰ ইমান দামী দামী দোকান থাকোঁতে এতিয়া আপোনাৰ গাঁৱে চুকে কোনে আপোনাৰ চব গেলা চেলা চব বিক্ৰী কৰে। হয়, GST মানে হৈছে গেলা চুলাই টেক্স। গতিকে শ্বপিং মল চলটো চালোৱে, এতিয়া আমাৰ এই বিউটি পাৰ্লাৰ যিকেইখন এওঁলোক আছে। বাইদেউ নমস্কাৰ, আপোনালোকেতো নিশ্চয় গম পাইছে যে আমাৰ অল অভাৰ ইণ্ডিয়া এতিয়া GST লাগু হৈছে, গতিকে মোক আপুনি মাত্ৰ এটা কথা কওক আপোনালোকে যে আপোনালোকৰ মতে GST মানে আপোনালোকে কি বুজিছে? চাওক, GST মানে আমি এইটোৱে বুজিছোঁ, গুড নাইট, চুইট ড্ৰিমছ আৰু টেক কেয়াৰ। ছাৰ গুড নাইটে দিয়া